কিষাণ মৰ্চাৰ জৰিয়তে আমাৰ এই জাপিয়া অঞ্চলৰ এই বানপীড়িত কৃষকসকলক সহায় কৰাৰ কাৰণে আমি ইয়াত আজি এই জাপিয়া শিঙিমাৰি পথাৰত প্ৰায় 12.5 মোন ধানৰ আমি আজি খালি ধানৰ বীজ সিঁচিছোঁ। আমি আশা কৰোঁ এইখিনিৰে কিঞ্চিত হ'লেও আমাৰ জাপিয়া অঞ্চলৰ এই কৃষকসকলৰ অলপ সহায় হ'ব। তেখেতসকলে এই ধানেৰে খেতি কৰি অত্যন্ত মাঘৰ বিহুটো তেখেতসকলে সুকলমে পাৰ কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। আচলতে ধান সিঁচিবলৈ এই জাপিয়া অঞ্চলৰ কোনো পৰিয়ালত এতিয়া ধানৰ অভাৱ হয়, সেইটো ক্ষেত্ৰত আপোনালোকে আগুৱাই আহিছে, এনেকুৱা প্ৰচেষ্টা হাতত লৈছে? আমাৰ কাৰো কোনো এটা পৰিয়ালৰ কৃষক পৰিয়ালৰ ভঁৰালত বৰ্তমান ধান নাই, চব ধান পানীত গলি গৈছে। যিখিনি মানে বিধান ৰাখিছিল সেইখিনি আগতে কঠীয়া পাৰিছিল মানুহে, সেইখিনি নষ্ট হৈ গৈছে। গতিকে এতিয়া আমাক চৰকাৰৰ ফালৰ পৰা এইখিনি ধান দিছিলে আৰু এইখিনি ধানেৰে আমি কৃষক ৰাইজক এইখিনি সহায় কৰিম বুলি আমি ভাবিছোঁ। আজি কোন কোন উপস্থিত আছিলে? আজি আমাৰ এই গেৰুৱা মণ্ডলৰ আমাৰ যিটো গ্ৰাম সেৱক তেখেত আছিলে। এদিও অহাৰ কথা আছিলে, কিন্তু তেখেত ঈদৰ কাৰণে তেখেত ঘৰলৈ যাবলগীয়া হ'ল। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰী মহেশ্বৰ দাস তেখেতকো আমি আমন্ত্ৰণ কৰিছিলোঁ, তেখেত আহিছিল। আৰু উত্তৰ ৰাজ্যমণ্ডলৰ কিষাণ মৰ্চাৰ মিডিয়া চেলৰ আহ্বায়ক শ্ৰী গোকুল চন্দ্ৰ দাস, লগতে আমাৰ উত্তৰ ৰাজ্যমণ্ডলৰ কিষাণ মৰ্চাৰ আটাইখিনি কাৰ্যকৰ্তা ইয়াত উপস্থিত আছে। আচলতে এই কৃষকখিনি সঁচাই লাভান্বিত হ'ব আপোনালোকে এই প্ৰচেষ্টাৰ পৰা? হয়, আমি লাভ হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ সেই কৃষকসকলে অতি উদ্যমেৰে এই প্ৰসাৰ ৰ'দ নেওচি তেখেতসকলে কাম কৰিছে। আশা কৰোঁ আমি তেখেতসকল উপকৃত হ'ব।